নমস্কাৰ বন্ধুসকল আপোনালোকে যিসকলে সমৰ্থ পোৰ্টালৰ জৰিয়তে BA বি সায়েন্স আৰু বিকমৰ কাৰণে এডমিশ্যন কৰিলে আৰু এডমিশ্যন কৰাৰ পিছতে আপোনাৰ বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে কাৰোবাৰ যদি ছাবজেক্ট কম্বাইনেশ্যন কাৰোবাৰ যদি আপোনালোকে যিটো ছাবজেক্ট চেঞ্জ কৰিব লাগিব কাৰোবাৰ যদি নাম বা ডেট অফ বাৰ্থ ফাদাৰ্ছ নেম এটচেট্ৰা আপোনালোকৰ যিবিলাক মিছমেচ কৰিছে তো তাৰ কাৰেকশ্যনৰ কাৰণে এটা ডেট আছিল সেই ডেটটো আমাৰ এক্সটেণ্ড কৰি দিয়াৰ ফলত এতিয়ালৈকে আপোনালোকে চাব পাৰিব যে আপোনাৰ লগ ইন হোৱাৰ পিছতে আপোনালোকে চাব পাৰিব যে কোনো ধৰণৰ তাত কাৰেকশ্যন বা উইথড্ৰ কোনো ধৰণৰ অপশ্যন অহা নাই তো এইটো ভিডিঅ'টো সবিশেষ আলোচনা কৰিম যে কিমান তাৰিখে আমাৰ কাৰেকশ্যন বা উইথড্ৰৰ কাৰণে যিটো অপশ্যন আহিব কিমান তাৰিখে এইটো এনাবল হ'ব তো এইটো ভিডিঅ'টো সবিশেষ জনাম তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব লগতে মোৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছে তো লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে তো নমস্কাৰ তো প্ৰথমতে আপোনালোকৰ সমৰ্থক পোৰ্টালত আহিব আৰু সমৰ্থক পোৰ্টালত অহাৰ পিছতে আপোনালোকে ইয়াতে অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছতে আপোনালোকে ইয়াতে তিনিটা যিটো লাইন আছিল সেই তিনিটা লাইনত অপশ্যনত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে চাব পাৰিব যে ন'টিছ তো ন'টিছ বৰ্ডত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ নেক্সট পেজখন খোল খাব আৰু খোল খোৱাৰ পিছতে আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব ইয়াতে চাব পাৰিব যে আপোনালোকে ইয়াতে চাব পাৰিব যে ভিউ দ্য ডকুমেণ্ট 2 জুনত আমাৰ এইটো পাব্লিছ হৈছে তো এইটো নটিফিকেশ্যন আপোনালোকে ইয়াতে ভিউ ডকুমেণ্ট ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ এনেকৈ ডাউনলোড আহিব আৰু ডাউনলোড হোৱাৰ পিছতে আপোনালোকে এইখন নটিছ খোল খাব আৰু খোল খোৱাৰ পিছতে আপোনালোকে স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰাৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব যে ইয়াতে দিয়া আছে যে মডিফাই টাইম লাইন তো আপোনালোকে এইটোত মনত কৰাৰ পিছতে আপোনালোকে ইয়াতে দি আছে 6 তাৰিখ আৰু 7 তাৰিখ আপোনাৰ যিটো কাৰেকশ্যন আৰু উইথড্ৰৰ যিটো অপশ্যন আছিল এইটো 6 তাৰিখ আৰু 7 তাৰিখ তাৰপিছত আমাৰ 27 আৰু 27 মে'ৰ পৰা আমাৰ 5 জুনলৈকে এপ্লিকেশ্যন যে প্ৰগ্ৰাম চিলেকশ্যনটো আপোনাৰ 27 মে'ৰ পৰা 5 জুনলৈ আপোনালোকে পাৰিব কিন্তু 6 জুন আৰু 7 জুনৰ পৰা আপোনাৰ কাৰেকশ্যন যিবোৰ আপোনালোকে যিটো মিছমেচ কৰিছে আপোনাৰ নামেই হওক ডেট অফ বাৰ্থে হওক এটচেট্ৰা আপোনালোকে বহুত ধৰণৰ যিবিলাকে মিছমেচ কৰিছে এইবিলাক কাৰেকশ্যন কৰিব পাৰিব 8 আৰু 12 জুনৰ পৰাই একাডেমিক স্কাৰ্নিং বাই HEIS তাৰপিছতে আমাৰ ইয়াতে দি আছে যে 13 জুন তো 13 জুনৰ প্ৰিপাৰেশ্যন ফৰ পাব্লিকেশ্যন ফৰ 1ST মেৰিট লিষ্ট ফাৰ্ষ্ট মেৰিট লিষ্ট আমাৰ 13 জুনত আহিব আৰু 14-15 জুনত আমাৰ যে এডমিশ্যন এপ্লিকেণ্ট ইন ফাৰ্ষ্ট মেৰিট লিষ্ট যিসকলে ফাৰ্ষ্ট মেৰিট লিষ্টত পাব সেইসকলৰ বাবে আপোনাৰ ডকুমেণ্ট যিবিলাক ফিজিকেল ডকুমেণ্ট আছে সকলোবিলাক ইয়াতে কলেজত লৈ আৰু যিখন আপোনালোকে যিখন কলেজত এপ্লাই কৰিছে সেই কলেজৰ এখন কাগজ ওলাইছে সেই কাগজখন প্ৰিণ্ট আউট কৰি সকলোবিলাক ইয়াতে কলেজত লৈ যাব লাগিব আপোনালোকে ফিজিকেল ডকুমেণ্ট ইয়াতে জমা দিব লাগিব তাৰপিছত ইয়াতে 14 আৰু 15 জুনত আমাৰ দি আছে 14 আৰু 15 জুন আমাৰ ফাৰ্ষ্ট মেৰিট লিষ্ট যিবিলাক এপ্লিকেণ্ট আছে এডমিশ্যন তো আপোনালোকে এডমিশ্যন যিবিলাক ফাৰ্ষ্ট মেৰিট লিষ্টত পাব সেইসকলক ডকুমেণ্ট জমা কাৰণে ফাৰ্ষ্ট মেৰিট লিষ্টৰ 14 আৰু 15 জুনলৈকে থাকিব আৰু 18 জুন প্ৰিপাৰেশ্যন ফৰ পাব্লিকেশ্যন ছেকেণ্ড মেৰিট লিষ্ট তো ছেকেণ্ড মেৰিট লিষ্ট আমাৰ 18 জুনতহে আহিব তো ছেকেণ্ড মেৰিট লিষ্টৰ 18 জুনত আহিব আৰু ছেকেণ্ড মেৰিট লিষ্টত যিসকলে নাম আহিছে বা আহিব সেইসকলৰ বাবে 19 তাৰিখ আৰু 20 জুনত এডমিশ্যন অফ এপ্লিকেণ্ট তো ছেকেণ্ড মেৰিট লিষ্টৰ যিবিলাকে নাম আহিব সেইগুলাৰ ডকুমেণ্ট যিবিলাকে নথিপত্ৰ আছে সেই নথিপত্ৰ সকলোবিলাকে আপোনালোকে 20 আৰু 19 জুনত জমা দিব লাগিব আৰু 21 জুনত আমাৰ প্ৰিপাৰেশ্যন ফৰ পাব্লিকেশ্যন থাৰ্ড মেৰিট লিষ্ট তো থাৰ্ড মেৰিট লিষ্ট আমাৰ ইয়াতে দি আছে 21 জুনত আমাৰ থাৰ্ড মেৰিট লিষ্টটো ওলাব আৰু 22 আৰু 24 জুনত এপ্লিকেশ্যন যে এডমিশ্যন এপ্লিকেণ্ট তো এডমিশ্যন কৰিব পাৰিব আমাৰ 22 আৰু 24 জুন আৰু 25 আৰু 27 জুন স্পট এডমিশ্যন এইটো তাৰপিছতে ইয়াতে এইটো আছিল নন CUT যিসকলে CUT এক্সামটো দিয়া নাই আৰু ইয়াতে তাৰপিছতে আছে CUTৰ কাৰণে আপোনাৰ ডেট যিটো আগৰে আছিল সেইটো এক্সটেণ্ড কৰা নাই একচুৱেলি তাৰ 1 তাৰিখ আৰু 2 জুলাই প্ৰগ্ৰাম চিলেকশ্যন তো 1 আৰু 2 জুলাইলৈকে আমাৰ প্ৰগ্ৰাম চিলেকশ্যন কৰিব পাৰিব আৰু 3 আৰু 4 জুলাইলৈকে ইয়াতে কাৰেকশ্যন আৰু উইথড্ৰ তো তাৰপিছত আৰু 5 আৰু 8 জুলাইলৈকে একাডেমিক স্কেনিং বাই HEIS আৰু 9 জুলাই প্ৰিপাৰেশ্যন ফৰ পাব্লিকেশ্যন অফ 1ST মেৰিট লিষ্ট তো ফাৰ্ষ্ট মেৰিট লিষ্ট আমাৰ 9 জুলাইত প্ৰকাশ হ'ব আৰু 10 আৰু 11 জুলাইলৈকে আপোনালোকৰ যিবিলাক ফিজিকেল ডকুমেণ্ট আছে এইবিলাক আপোনালোকে কলেজত যাই জমা দিব লাগিব আৰু
12 জুলাইত প্ৰিপাৰেশ্যন ফৰ ছেকেণ্ড মেৰিট লিষ্ট। তো ছেকেণ্ড মেৰিট লিষ্ট আমাৰ 12 জুলাইত 12 জুলাইত ছেকেণ্ড মেৰিট লিষ্টটো, আৰু 13 আৰু 14 জুলাই আপোনালোকে যে এডমিশ্যন ফৰ এপ্লিকেণ্ট ছেকেণ্ড মেৰিট লিষ্ট, তো আপোনালোকে এডমিশ্যনটো কৰিব পাৰিব 13 আৰু 14। আৰু 16 জুলাইত আপোনালোকে থাৰ্ড মেৰিট লিষ্টটো লাগিব, আৰু 17 আৰু 18ত আপোনালোকে এডমিশ্যনটো কৰিব পাৰিব কলেজত যাই। আৰু 19 আৰু 20 জুলাইলৈকে স্পট এডমিশ্যন ফৰ CUT, আৰু ইয়াতে 29 আৰু 31 জুলাইলৈকে ফাইনেল স্পট এডমিশ্যন। তো আপোনালোকে 29 আৰু 31 জুলাইৰ ভিতৰতে আপোনালোকে ফাইনেল যিবিলাকে আপোনালোকৰ কাগজ নথি পত্ৰ জমা নিয়াৰ যিবিলাকে আছে সকলোবিলাকে 29 পৰা 31 জুলাইলৈকে আমাৰ ফাইনেল। আৰু CUT যিবিলাকে CUT এক্সাম দিছে বা CUT যিবিলাকে দিয়া নাই সকলোবিলাকে। তো এইটো আছিল সৰু এটা ইনফৰমেশ্যন। আপোনালোক যদি ভিডিঅ'টো মোৰ ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো বজাই দিবলৈ। ধন্যবাদ।